পিলি আৰু পংখী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখুৱাব লৈছোঁ মাছৰ মূৰৰ সৈতে সহজতে বনোৱা তিয়ঁহৰ খাৰ। এনেদৰে তিয়ঁহ মিহি মিহিকৈ কাটি টুকুৰা কৰি লৈছোঁ। মাছৰ মূৰকেইটা যিহেতু নিমখ হালধি আগতে সানি থোৱা আছিলে, সেইবাবে কেৰাহীত তেল গৰম হ'বলৈ দি মাছৰ মূৰকেইটা ভালদৰে ভাজি লৈছোঁ। আপোনালোকে কেৰাহীটো দেখি যাতে নেহাঁহে দেই। মাছৰ মূৰকেইটা ভালদৰে ভাজি হোৱাৰ পাছত এনেদৰে মই নমাই থৈছোঁ। তাৰপাছত একে কেৰাহীতে গৰম তেলখিনিত শুকান জলকীয়া 2 বা 3টা ভালদৰে ভাজি লৈছোঁ। তাৰপিছত তাতে কাটি থোৱা তিয়ঁহখিনি দি নিমখ আন্দাজ অনুযায়ী দিব। মই ইয়াত ছ'ডা খাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কল খাৰো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মাছৰ মূৰকেইটা লগে লগেই তিয়ঁহখিনিত দি দিছোঁ, যিহেতু এনেদৰে লগে লগে দিলে মাছৰ সোৱাদটো খাৰখিনি আহে বুলি ভাবোঁ। আপোনালোকে ভালদৰে তিয়ঁহখিনি ভাজি হোৱাৰ পাছতো মাছৰ মূৰখিনি দি দিব পাৰে। এনেদৰে মাছৰ মূৰকেইটা দি ঢাকন মাৰি থৈছিলোঁ। অলপ পিছতে আকৌ এনেদৰে ঢাকোন আঁতৰাই ভালদৰে মাছৰ মূৰৰ সৈতে তিয়ঁহখিনি এনেদৰে মিহলাই লৈছোঁ। দেখিছেনে, এয়া হৈ আহিছে। সহজতে বনোৱা তিয়ঁহৰ খাৰ আপোনালোকেও বনাই খাব পাৰে।